তিনিআলিত আজি কিনো হৈছে হৈ লাগিলে আপাপি বুঢ়া বুঢ়ী জুম পাতি বহিলে কেঁকুৰা দাইটিয়ে পথাৰেদি পলালে নিউ চেনেল ইউটিউব সকলোতে বাজিলে ও হৰি বল হৰি মাকৰ চলি হ'ল নমস্কাৰ সপোনৰ আকাশৰ মজিয়ালৈ মই ভাস্কৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ সৈতে উপস্থিত হৈ আছে অসমৰ এগৰাকী প্ৰতিভাশালী কণ্ঠশিল্পী বন্দিতা কাশ্যপ বন্দিতা স্বাগতম জনাইছোঁ ধন্যবাদ আৰু নমস্কাৰ অসমবাসী ৰাইজলৈ আপোনাৰ চেনেলৰ যোগেদি সকলোকে মই নমস্কাৰ জনাইছোঁ ধন্যবাদ যিহেতু কণ্ঠশিল্পী গতিকে প্ৰথম আজি অনুষ্ঠানটো গানেৰে আৰম্ভ কৰিব বিচাৰিছোঁ অকণমান আপোনাৰ ভাল লগা কিবা এটা গীত যদি অকণমান গুণগুণ ঠিক আছে মোৰ নিজৰ গীত এটি মোৰ ভাল লাগে আৰু মোৰ যিমানখিনি অসমৰ ৰাইজে টিকটক আছিলে টিকটকত খুব মৰম দিছিলে খুব ভাল পাইছিলে চ' সেই গীতটি মই অকণমান গুণগুণাই দিছোঁ কথা এটি কওঁ কোৱা সুধো সোধা মোলৈ বাৰু তোমাৰ মৰম আছেনে ও মৰম আছেনে দুচকুলে চোৱা চালো বুজা বুজো বুকু ভৰি মোলৈ মৰম বাঢ়িছে ও মৰম বাঢ়িছে এনেদৰে আৰু কিমান দিন তোমালে মোলৈয়ে মৰম থাকিব কথা এটি কওঁ কোৱা সুধো সোধা মোলৈ বাৰু তোমাৰ মৰম আছেনে ও মৰম আছেনে থেংক ইউ ধন্যবাদ আৰু খুব সুন্দৰ যিহেতু কণ্ঠশিল্পী হিচাপে আপুনি কাম কৰি আছে বহুকেইটা গীত কৰিছে নিজাকৈ ক'ৰ পৰা আৰম্ভটো ক'ৰ পৰা হৈছিলে আৰম্ভ আচলতে মই সৰুৰ পৰাই গীত গাওঁ মোৰ তেতিয়া 4 বছৰ বয়স আৰু 4 বছৰ বয়সৰ পৰা মই গীত শিকিছোঁ গীত গাওঁ গীত ভাল পাওঁ তেতিয়াৰ পৰাই হয়তো আৰম্ভ আৰু প্ৰফেশ্যনেলি মই ষ্টাৰ্ট কৰিবলৈ মই 2012 মানৰ পৰাহে মই ষ্টাৰ্ট কৰিছোঁ মোৰ মেট্ৰিকুলেশ্যনৰ আগৰ পৰা আৰু গানৰ এনে বিষয়ত হয় মই বিমিছ কৰিছোঁ এইখিনিতে অকণমান বায়'গ্ৰাফিটো জানি লওঁ হয় জন্ম ক'ত হৈছিলে জন্ম মোৰ বাহেতা চাৰিআলি আৰু জন্ম তাতে মই এতিয়া থাকোঁ গুৱাহাটীত চ' মোৰ বায়'গ্ৰাফি বুলি কওঁতে মোৰ মা দেউতাৰ নাম আহিব মোৰ নামটো জানে বন্দিতা কাশ্যপ মোৰ দেউতাৰ নাম অক্ষয় চন্দ্ৰ কলিতা মাৰ নাম কল্পনা কলিতা পঢ়া শুনা শিক্ষা দীক্ষা ক'ৰ পৰা কেনেকৈ কি কৰিলা পঢ়া শুনা মই তাৰ পৰাই মই কৰিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী তাতে আছিলোঁ হায়াৰ ছেকেণ্ডেৰীলৈকে আৰু তাৰপিছত মই AMTত পঢ়িলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই মাইক্ৰ'বায়'লজি কৰিলোঁ আৰু মাষ্টাৰ্ছ কৰিলোঁ যোৱা বছৰ খুব সুন্দৰ কি এতিয়ালৈকে ধৰক আপুনি ৰিলিজ কৰা নিজাকৈ যিখিনি গীত গাই আছে তাৰ ভিতৰত কোন মানে যিকেইটা জনপ্ৰিয় যথেষ্ট জনপ্ৰিয় হৈছে এইটো এটাটো অলৰেডি গালে আৰু তেনেকুৱা ধৰণৰ আৰু কি গীত তেনেকুৱা গীত বুলি কওঁতে মই বিহুৰ আগত এটা ৰিলিজ কৰিছিলোঁ আৰু তাৰপিছত লকডাউনে হৈ গ'ল যিহেতু ইমান শ্ব'জবিলাক কৰিব নাপালোঁ সেই গীতটো অকণমান আঁকোৱালি লৈছিলে যিহেতু অকণমান তাত কমেডি ফ্লেভাৰ এটা আছে গীতটোত লৱাৰ আছামৰ অকণমান ঠাচ থকা গীত এটি সেই গীতটো অকণমান গাই দিছোঁ তিনিআলিত আজি কিনো হৈছে হৈ লাগিলে আপাপি বুঢ়া বুঢ়ী জুম পাতি বহিলে তিনিআলিত আজি কিনো হৈছে হৈ লাগিলে আপাপি বুঢ়া বুঢ়ী জুম পাতি বহিলে কেঁকুৰা দাইটিয়ে পথাৰেদি পলালে নিউ চেনেল ইউটিউব সকলোতে বাজিলে ও হৰি বল হৰি মাকৰ চলি হ'ল ও হৰি বল হৰি মাকৰ চলি হ'ল থেংক ইউ সুন্দৰ সুন্দৰ যথেষ্ট জনপ্ৰিয় হৈছে মই যিমানখিনি জানো হয় গীতটো জনপ্ৰিয় হোৱা বুলি নকওঁ কিন্তু যিখিনি মানুহে শুনিছে ভাল পাইছে আৰু গীতটোৰ লগত হয় ঠাচ এটা অকণমান ইউনিক কিবা এটা পোৱা বুলি কৈছে আৰু যিমানখিনিয়ে শুনিছে যিহেতু সকলোৰে কিছুমান সপোন থাকে সৰুৰ পৰা ধৰক যিসকলে গীতৰ লগত জড়িত সংগীতৰ লগত জড়িত বা যিখিনি অভিনয়ৰ লগত জড়িত প্ৰত্যেকৰে এটা এটা সপোন থাকে আপোনাৰ তেনেকুৱা কি সপোন আছে ভৱিষ্যতে ভৱিষ্যতে আমাৰ পপ মিউজিকখিনিৰ লগত কাম কৰা মোৰ বিৰাটেই ইচ্ছা আছে যিহেতু এতিয়া মই অকণমান কম সময় পাই আছোঁ মিউজিকৰ কাৰণে যিহেতু মোৰ পঢ়াটো আছে আৰু জব আছে সেইটো কাৰণে কিন্তু ভৱিষ্যতে মই কৰিম আৰু কথা দিছোঁ যিমান দূৰ সম্ভৱ হয় আৰু আশীৰ্বাদ লাগিব সকলোৰে সেইটোৱে
ষ্টেজত যিহেতু প্ৰগ্ৰেম কৰিছে কেইবছৰ কৰিলে এতিয়ালৈকে প্ৰগ্ৰেম 6-7 বছৰমান কৰিলোঁ 6-7 বছৰ কণ্টিনিউ কৰিলে যিহেতু সংগীত শিল্পীসকলৰ ক্ষেত্ৰত মই সুধিব বিচাৰিছোঁ যে কেৱল এটা গীত তেওঁলোকে নিজে কৰিব লাগে প্ৰডিউচো তেওঁলোকে নিজে কৰিব লাগে আৰু আজিকালিতো কেছেট নচলে গতিকে ইউটিউবতে ৰিলিজ কৰিব লগা হয় আৰু তাৰ পৰা মই জনাত যিমানখিনি জানো যে তাৰ পৰা বৰ আৰ্থিকভাৱে চলিবৰ কাৰণে খুবেই দিগদাৰ হয় ষ্টেজ শ্ব'বিলাক নকৰিলে তো সংগীত শিল্পীসকল আপুনি কি ভাবে আপোনাৰ মতামত একদম ফেক্ট হয় এইটো আৰু ভাল লাগিলে মোক কুৱেশ্যনটো থ্ৰ' কৰাৰ কাৰণে মোৰ মানে ক'ব মন গৈ আছিলে এইটো বিষয়ৰ ওপৰত যিহেতু আমি এতিয়া এনেকুৱা হৈছে অসমত যে অকল গীত গাই বা অকল এক্টিং কৰি বা কবিতা লিখি আৰু যিকোনো আৰু মানে কলা সংস্কৃতিৰ লগত যিমানখিনি কাম আছে সেইখিনি কৰি হয়তো চলিব নোৱাৰে কোনো নোৱাৰে আৰু সেইটো ৰিয়েল ফেক্ট হয় সেইটো বেয়া পায়ো লাভ নাই কোনেও যিহেতু আমাৰ এতিয়ালৈ তেনেকুৱা ধৰণৰ কোনো কালচাৰেল কোটা বা তেনেকুৱা একো ইণ্ডাষ্ট্ৰি বুলিও আমাৰ অসমত নাইয়ে একো চ' বলিউডত যেনেকৈ আছে তাহাঁতি মানে এখন মুভি কৰি হয়তো গোটেই বছৰ চলি যাব পাৰে তেনেকুৱা চ' মই ভাবোঁ আমি নিজাববীয়াকৈ কিবা এটা কৰিব লাগিব সকলো সময়ত আমি চৰকাৰৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিলেও নহ'ব চ' নিজাকৈ যদি কিবা এটা কৰিব পাৰোঁ সকলোৱে ভাবি চিন্তি সকলোৱে আগবাঢ়ি আহি কিবা এটা যদি আমি অসমীয়া ইণ্ডাষ্ট্ৰি এটা কৰিব পাৰোঁ বা ভালকৈ কিবা কাম কৰিব পাৰোঁ হয়তো অকণমান সকাহ হ'ব নেকি কোনোবাখিনিত যিহেতু যোৱা বছৰতো আপুনি গীত চাগে বৰ বেছি প্ৰগ্ৰেম কৰিব নাপালে তো আৰ্থিকভাৱে চলিবৰ কাৰণে বৰ্তমান সময়ত যিহেতু আপোনাৰ লগত আপুনি অকলে নচলে আপোনাৰ লগত মিউজিক যিখিনি গীটাৰ বজোৱা কোনোবাই ড্ৰাম বজোৱা ধৰক এনেকৈ বহুতখিনি থাকে তেওঁলোকৰ ফেমিলি এটাও জড়িত হৈ থাকে তো তেওঁলোকৰ আপুনি যিহেতু গম পাই আছে যিহেতু তেওঁলোকৰ বিষয়েও গম পাইছে তেওঁলোকৰ ফেমিলি কেনেকুৱা অৱস্থা তো কেনেকুৱা চলিবৰ কাৰণে কিমান কষ্ট হৈছে বা কেনেকুৱা বিৰাটেই কষ্ট হৈছে আজি 2 বছৰ ধৰি আমি এনেকৈ চলি আছোঁ আৰু নিজৰো বহুত কষ্ট হৈছে মানে আগতে কি হৈছিলে জবটো মানে ইমান বিচৰা হোৱা নাছিল আমাৰ কালচাৰেল মানুহখিনিৰ কথা কৈছোঁ বা কোনো বিজনেছ অৰিয়েণ্টেড হোৱা নাছিলে মানে হয়তো প্ৰগ্ৰেম এখন কৰিলে তাৰপিছত এখন দুখনকৈ তেনেকৈ আহিয়ে থাকে প্ৰগ্ৰেম চ' কৰি কিনে ধুনীয়াকৈ চলি যাব পাৰে কিন্তু এতিয়া বহুতখিনি অসুবিধা হৈছে আৰু মিউজিচিয়ানছখিনি বিশেষকৈ বহুত অসুবিধা হৈছে আৰু মিউজিচিয়ানছ বুলি নকওঁ আৰু যিমানখিনি জড়িত হৈ আছে ন বিহাইণ্ড দ্য কেমেৰা বিহাইণ্ড দ্য চিন আৰু গোটেইখিনিৰে অসুবিধা হৈছে আৰু বহুতে মানে মোৰ লগত যিমানখিনি মিউজিচিয়ানছ জড়িত তাহাঁতে বহুত কিবা কিবি বিজনেছ খুলিব লৈছে বা কোনোবা জব বিচাৰি আছে তেনেকুৱা অসুবিধাৰ সন্মুখীন বহুত হৈছে এইটো ভিডিঅ'ৰ পৰা বিদায় লওঁ কথা পাতিম আমি আন এটা ভিডিঅ'ত আকৌ কথা পাতিম এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ